নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। এইখিনি কাবুলী বুট হয় মই 2 ঘণ্টামান ভিজাই ৰাখিছিলোঁ আৰু ধুনীয়াকৈ কোমলি গ'ল। কোমলি যোৱাৰ পিছত মই দুবাৰমান ভালকৈ ধুই ল'লোঁ আৰু ইয়াতে আলু এটা লৈছোঁ, আলুটো বাকলি গুচাই মেলি সেইটোও ধুই ল'লোঁ। কাবুলী বুটৰ আজি ঘুগুনি বনাওঁ আহক। আৰু এইটো প্ৰেছাৰ কুকাৰটো ল'লোঁ আৰু প্ৰেছাৰ কুকাৰত পানী দিলোঁ মই আৰু কাবুলী বুটখিনি ইয়াতে দি দিছোঁ আৰু আলু দি দিছোঁ। এইখিনি ধুনীয়াকৈ 3টামান চিটি দি ল'ম। আৰু ইয়াতে বস্তু কি যোগাৰ লাগিব আপোনালোকক দেখাই দিছোঁ। পিঁয়াজ ল'লোঁ ডাঙৰ চাই এটা আৰু আদা নহৰু পেষ্ট বনাই লৈছোঁ এইখিনি আৰু বিলাহী ডাঙৰ চাই এটা লৈছোঁ আৰু জলকীয়া আৰু তেজপাতা। জলকীয়াটো আপোনালোকে যি পৰিমাণত খায় সেই পৰিমাণত লৈ ল'লে হ'ল। আৰু এয়া গেছত কেৰাহীটো বহাই দিলোঁ মই, তেল দি দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। তেলখিনি গৰম হৈ গৈছে, তেলত দিলোঁ মই পিঁয়াজ। পিঁয়াজখিনি লাল হোৱালৈকে ভাজিব লাগিব। তেজপাতা দুটা দি দিছোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই বিলাহীখিনি দি দিলোঁ। ভালদৰে ভাজিব লাগিব, বিলাহীটো একদম গলাই পেলাব লাগিব, গোটা হৈ থাকিলে ভাল নালাগে। অলপ আদা নহৰু চেটিলাই ৰাখিছিলোঁ, সেই পেষ্টখিনি ইয়াতে দি দিছোঁ। এতিয়া মই নিমখ দিছোঁ, নিমখটো আপোনালোকে যি জোখত খায় সেইটো জোখত লৈ ল'লে হ'ল। হালধিটো আপোনালোকে জোখত দিব আৰু এতিয়া লৰাই দিম। তাতে দিছোঁ মই কাশ্মীৰী জলকীয়া গুড়ি, মানে কি অলপ কালাৰটো আহিবৰ কাৰণে দিছোঁ। অলপ দিছোঁ ধনিয়া গুড়া। এতিয়া বিলাহীখিনিও ধুনীয়া সিজা যাব আৰু মছলাখিনিও ভাজা যাব আৰু ভালদৰে। চাওকচোন বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল, গলি গ'ল আৰু মছলাখিনি ভাজা হৈ গৈছে। এতিয়া মই কাবুলী বুটখিনি বইল কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। অলপ পানী দিছোঁ, 2 মিনিট সময় এইদৰে ভাজিম। ইয়াতে দিছোঁ মই অলপমান টমেট' চচ। টমেট' চচ দি পেলাই অলপ ভাজিলোঁ। ইয়াতে দিম মই পানী। এতিয়া উতলিব দিম ভালদৰে। এয়া উতলি আছে, উতলি থকাত এতিয়া মই জলকীয়া 4টা ফালি থৈছিলোঁ, সেই জলকীয়া 4টা দি দিছোঁ আৰু অলপ সময় উতলিব লাগিব। এয়া কিন্তু মোৰ ঘুগুনি বনাই হৈ গ'ল। কালাৰটো কি ধুনীয়া আহিছে চাওকচোন, আৰু আপোনালোকে কমেণ্টত জনাবচোন কেনেকৈ বনায়। আৰু মই বনোৱাৰ দৰে একবাৰ বনাই খাবচোন, বহুতে টেষ্টি হয়। এইদৰে বনাব একবাৰ। হৈ গৈছে, এতিয়া নমাই দিম মই। এয়া মই কাবুলী বুটৰ ঘুগুনি বনালোঁ আৰু ঘুগুনি হৈ গ'ল বনাই। আপোনালোকে এইদৰে বনাই খাবচোন, বহুতে টেষ্টি হয়। আৰু কালাৰটো কি ধুনীয়া আহিছে দেখিছে নহয় আপোনালোকে। আৰু এইদৰে বনাই পেলাই খাই কমেণ্টত জনাব কিন্তু দেই কেনেকুৱা পালে। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰিব। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।